নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ওচৰত কেকৰ অৰ্ডাৰ আছিলে। এটা আছিলে হাফ কেজি কেকৰ অৰ্ডাৰ, গ্লাছ কেকৰ অৰ্ডাৰ আছিলে আৰু লগতে আইচক্ৰীমৰো অৰ্ডাৰ আছিলে। প্ৰথমতে মই হাফ কেজি কেকটো এয়া অতিজি ধুনীয়াকৈ মই পাতি দিছোঁ। তাৰপিছতে মই এয়া দেখিছেনে এইটো কি ফল চিনি পাইছেনে? হয়, বেল। আগতে কিন্তু খাই ভাল পোৱা নাছিলোঁ। এতিয়া পিছে যিমান ডাঙৰ হৈ আহিছোঁ সিমানেই মানে গম পোৱা হৈছোঁ যে শৰীৰত কি ভিটামিন লাগে, কি বস্তু খাব লাগে নালাগে, সেইকাৰণে মানে খাওঁ আৰু। তাৰপিছত আগতে যেতিয়া মোৰ কাকাই মানে বেল খায় ন, গাখীৰত দি পেলাই বহুত লোভ লাগে, কিন্তু খাবলৈ মন নাযায়, তেতিয়া যাচি থাকিলেও নাখাওঁ, কিন্তু এতিয়া বিচাৰি খাব লগা হৈছে মানে। বাৰু এইটো হৈছে কাষ্টমাৰে পঠোৱা মোক ৰেফাৰেঞ্চ ফটোখন। এইটো মতে কেকটো বনাব দিছিল আৰু চাব পাৰে কিমান ডিটেইলিংকৈ কেকটো বনোৱা হৈ আছে। মানে হাৰ্ট শ্বেপত আছিল কেকটো, ৰাউণ্ড শ্বেপৰ পৰা হাৰ্ট শ্বেপ বনোৱালৈকে মানে মোৰে হাৰ্টটো ওলাই পৰো হৈছে বুলি ক'ব লাগিব, কাৰণ মোৰ ওচৰত হাৰ্ট শ্বেপৰ মৌল নাছিলে আৰু মৌল্ডৰ পৰা ডাইৰেক্ট বনোৱা নিচিনা কেতিয়াও নহয় সঁচাকৈ, কাৰণ কাটি পেলাই ফিনিচিং কৰালে মানে বহুত সময় লাগে। য'ত নেকি হাফ কেজি কেক এটা মোৰ ফিনিচিং কৰোঁতে আধা ঘণ্টা সময় লাগে, এই কেকটোৱে মোৰ 1-1.5 ঘণ্টা খাইছে বুলি ক'ব লাগিব। আৰু কৈছোৱে নহয় যিমান ডিটেইলিংকৈ কেকটো বনোৱা হৈ আছে, মানে এটা বস্তু নটিচ কৰি পেলাই বনাব লগা হৈছে, যাতে কাষ্টমাৰে অকণমানো মোক অভিযোগ দিয়া সুযোগ যাতে নাপায়, সেইটোৱে কথাটো। আৰু মই বিচাৰোঁ যিখন ফটো মানে মোক পঠিয়াই ৰেফাৰেঞ্চ ফটোখনতকৈ যাতে মই আৰু দুগুণ ভাল কৰি পেলাই যাতে তেখেতসকলক মই বনাই দিবলৈ পাৰোঁ। বাকী আপোনালোকৰনো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইটো হৈছে ফাইনেল লুকটো। লগ পাম অন্য এটা ভিডিঅ'। তেতিয়ালৈকে সকলো কুশলে থাকক। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।